সো হেল্ল এভরিওয়ান আজি আমি আলোচনা কৰিব গৈ আছো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সিটি পৰীক্ষাৰ এক্সপেক্টেড ডেটটো কেতিয়া আছে ইয়াৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেটটো এক্সটেন্ড কৰিব নে নকৰে আৰু ইয়াৰ এডমিট কাৰ্ডটো কেতিয়ালৈকে ৰিলিজ কৰিব সো সম্পূৰ্ণ ইনফৰমেশনটো জনাৰ কাৰণে ভিডিওটো হেহলৈকে চাই থাকিব স্কিপ নকৰাকৈ আৰু যদি চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই দেন চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই বেল আইকন দবাই ৰাখিব কাৰণ এগ্ৰিকালচাৰৰ কিবা আপডেট আহিলে আমাৰ চেনেলৰ পৰা অনুৰোধ দিয়াৰ কাৰণে চেষ্টা কৰা হ'ব সো বলক পলম নকৰি পেলাই আজি আমাৰ ভিডিওটো আৰম্ভ কৰোঁ সো যিসকল ষ্টুডেণ্টে 2024ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সিটি পৰীক্ষাটো দিব বুলি ফৰ্ম ফিল আপ কৰিছিল তেওঁলোকে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোনটো অফিচিয়েল ৱেবছাইট সেই অফিচিয়েল ৱেবছাইটটো ওপেন কৰাৰ লগে লগে এনেকুৱা এটা ইন্টাৰফেস দেখা পাব সো তাতে এটা অপচন থাকিব সাইন ইন আৰু এটা ৰেজিষ্ট্ৰেচন সো যিসকল ষ্টুডেণ্টে মোক কমেন্ট কৰি সুধি আছিল যে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সিটি পৰীক্ষাৰ কাৰণে ফৰ্ম ফিল আপৰ লাষ্ট ডেটটো এক্সটেন্ড কৰিব নে নকৰে সো তোমালোকে দেখা পাইছা ফৰ্ম ফিল আপৰ যোনটো লাষ্ট ডেট সেই লাষ্ট ডেটটো দিয়া আছে 2024 জুন মাহৰ 6 তাৰিখ বিয়লি 4 বজাৰ আগলৈকে ফৰ্ম ফিল আপটো কৰিব পাৰিবা সো যিসকল ষ্টুডেণ্টে অলৰেডি ৰেজিষ্ট্ৰেচন কৰিছে তেওঁলোকে গম পাইছে যে লেফট সাইডে সাইন ইন অপশনটো দেখা পাই আছে তোমালোকে তাৰ ৰাইট সাইডে আৰু এটা অপশন আছিল ৰেজিষ্ট্ৰেচন বুলি সো যদি কোনোবা নিউ ক্যান্ডিডেট প্ৰথমবাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সিটি এক্সামটো দিব গৈ আছে দেন তেওঁলোকে প্ৰথমতে নিজৰ ফোন নাম্বাৰটো দি পেলাই ৰেজিষ্ট্ৰেচন কৰাৰ পিছতহে সাইন ইন অপশনত গৈ পেলাই সাইন ইন কৰি পেলাই নিজৰ ফৰ্ম ফিল আপটো কমপ্লিট কৰিব লগা হৈছিল সো এতিয়া বহুত ষ্টুডেণ্টে মোক সুধি আছে যে ফৰ্ম ফিল আপৰ লাষ্ট ডেট আছিল জুন মাহৰ 6 তাৰিখ সো ফৰ্ম ফিল আপৰ লাষ্ট ডেটটো এক্সটেন্ড কৰিব নকৰে সো যদি তোমালোকে মোৰ প্ৰিভিয়াস ভিডিও কেটা চাইছা দেন তোমালোকে নিশ্চয় গম পাইছা যে ফৰ্ম ফিল আপৰ লাষ্ট ডেটটো প্ৰথমতে দিছিল 29 মে সো এক্সটেন্ড কৰি পেলাই লাষ্টত দিছে 6 জুন লৈকে ফৰ্ম ফিল আপটো কৰিব পাৰিবা সো এতিয়া তোমালোকে দেখা পাইছা লেফট সাইডে ৰেজিষ্ট্ৰেচন যোনটো অপশন সেই অপশনটো আতৰাই দিছে সো তোমালোকে আৰু ৰেজিষ্ট্ৰেচন কৰিব নোৱাৰা যিসকল ষ্টুডেণ্টে অলৰেডি ৰেজিষ্ট্ৰেচন কৰিছে তেওঁলোকেহে এক্সাম দিব পাৰিব সো এইকেদিন বহুত ষ্টুডেণ্টে মোক কন্টেক্ট কৰি আছিল যে পেমেন্ট কৰিব পৰা নাই বহুত দিনৰ পৰা ট্ৰাই কৰি আছিল পেমেন্ট অপশনটো ফেল দেখাই আছে সো যিকোনো পৰীক্ষা হওক নিট এক্সাম হওক আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সিটি পৰীক্ষা হওক বা এসএসসি এইচএসৰ সিডব্লিউ হওক ফৰ্ম ফিল আপৰ যোনটো লাষ্ট ডেট থাকে সেই লাষ্ট ডেটত যদি কোনোবা ষ্টুডেণ্টে ফৰ্ম ফিল আপ কৰিব যায় টেকনিক্যাল ইস্যুৰ কাৰণে বহুত কিবা কিবি প্ৰবলেম ফেস কৰিব লগা হয় যেনে পেমেন্ট অপশন ফেল দেখাই আছে বা ফাইনাল সাবমিট কৰিব পৰা নাই সো সেই কাৰণে যিকোনো এক্সাম দিয়াৰ আগত ফৰ্ম ফিল আপ যেতিয়া ষ্টাৰ্ট হয় তেতিয়া কেদিনমানৰ ভিতৰতে ফৰ্ম ফিল আপটো কমপ্লিট কৰি দিব লাগে সো আই হোপ সবে ফৰ্ম ফিল আপটো ভালদৰে কৰিব পাৰিছা সো এতিয়া বহুত ষ্টুডেণ্টে সুধি আছিল যে বহুত ষ্টুডেণ্টৰ ফৰ্ম ফিল আপ কৰাৰ সময়ত ভুল হৈছে বা নিজৰ ডেট অফ বাৰ্থটো অলপ ভুলকে সাবমিট কৰিছে বা কোনোবা নিজৰ নামটো মিস্টেক কৰিছে সো এতিয়া কাৰেকচন উইন্ডো আহিব নাই সো যদি কাৰেকচন উইন্ডোটো ওপেন হয় দেন তোমালোকক মই ভিডিওৰ থ্ৰুৰে আপডেট দি দিম সো যিসকল ষ্টুডেণ্টে ডেট অফ বাৰ্থ হওক বা নিজৰ নাম হওক ভুলকে সাবমিট কৰিছে তেওঁলোকে কাৰেক্ট কৰি ল'বা আৰু বহুত ষ্টুডেণ্টে মোক কমেন্ট কৰি সুধি আছিল যে ফৰ্ম ফিল আপৰ সময়ত প্লেস প্ৰিফাৰেন্সটো সিলেক্ট কৰিব পৰা নাই নট এপ্লিকেবল লিখা আছে সো ইয়াৰ কাৰণে মই কেদিনমান আগত এটা ভিডিও আপলোড কৰিছিলো তাতে কৈছিলো যে প্লেস প্ৰিফাৰেন্সৰ কাৰণে বেলেগকে উইন্ডো ওপেন হ'ব তেতিয়া যোনটো ড্যাশবোৰ্ড আছে সেই ড্যাশবোৰ্ডত গৈ পেলাই প্লেস প্ৰিফাৰেন্সটো সিলেক্ট কৰিব লাগে সো তাৰ কাৰণে নিজৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু পাছৱৰ্ডটো দৰকাৰ পৰিব কাৰণ যোনটো সাইন ইন অপশন দেখা পাইছা লেফট সাইডে সেই সাইন ইন অপশনত গৈ পেলাই নিজৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু পাছৱৰ্ড দি পেলাই ওপেন কৰিলে ড্যাশবোৰ্ডটো ওপেন হ'ব সো ড্যাশবোৰ্ডৰ তলৰ যোনটো অপশন তাতে প্লেস প্ৰিফাৰেন্স সিলেক্ট কৰাৰ অপশন আহিব সো তেতিয়া নিজৰ প্লেস প্ৰিফাৰেন্সটো সিলেক্ট কৰি ল'বা সো এতিয়া বহুত ষ্টুডেণ্টে মোক সুধি আছিল যে এডমিট কাৰ্ডটো কেতিয়ালৈকে ৰিলিজ কৰিব বা এক্সামৰ এক্সপেক্টেড ডেটটো কেতিয়া হ'ব পাৰে সো এডমিটটো মোষ্ট প্ৰবাবলি জুনৰ লাষ্ট উইক মানত প্ৰভাইড কৰি দিব আৰু এক্সামটো 10th জুলাই মানত কন্ডাক্ট কৰি দিব যেহেতু তোমালোকে গম পাইছা তোমালোকৰ যোনটো ওৰিয়েন্টেশন যদি এডমিশন লোৱা দেন এডমিশনৰ পিছত যোনটো ওৰিয়েন্টেশন প্ৰগ্ৰাম থাকে হেতু আগষ্টৰ ফাৰ্ষ্ট উইক মানত স্টাৰ্ট কৰি দিব বুলি লিখা আছিল ইনফৰমেশন বুলেটিনত সো তাৰ কাৰণে এক্সামটো যদি 10th জুলাই মানত কন্ডাক্ট কৰি দিয়ে দেন 15 to 20 ডেজ লাগিব ৰিজাল্ট দিয়াৰ কাৰণে সো জুলাই 25 মানত ৰিজাল্টটো দি দিলে কাউন্সেলিংটো সোনকালে স্টাৰ্ট কৰি দিব পাৰিব সো আই হোপ জুলাই 10 মানত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সিটি পৰীক্ষাটো কন্ডাক্ট কৰিব সো এক্সামৰ কাৰণে যি কেদিন বাকি আছে ভালদৰে প্ৰিপেয়াৰ কৰি গৈ থাকা কাৰণ এইবাৰ সিটি পৰীক্ষাত বহুত বেছি কম্পিটিশন হ'ব গৈ আছে কাৰণ নিট এক্সামত তোমালোকে নিজেই প্ৰুফ পাই গৈছা কিমান কম্পিটিশন বাঢ়ি গৈছে 720 67টা ষ্টুডেণ্টে পাইছে সো তাৰ বাবে এইবাৰ নিটৰ কাট অফ কিমান বেছি যাব নিজেই তোমালোকে গম পাইছা সো তাৰ বাবে অলপ সিৰিয়াস হৈ পেলাই পঢ়ি থাকা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই বেল আইকন দবাই ৰাখিবা কাৰণ সিটিৰ কিবা আপডেট আহিলে আমাৰ চেনেলৰ পৰা হলুৎ দিয়াৰ কাৰণে চেষ্টা কৰা হ'ব